So hello everyone, good morning from guwahati and বহুত দিনৰ মূৰত ভিডিও বনাইছো আৰু মানে কি হল পাৰ্সোনাল প্ৰবলেম এটা কাৰণে ভিডিও বনাব পৰা নাছিলো তো তাৰ কাৰণে বেয়া নাপাব আৰু আজিৰ পৰা ৰেগুলাৰ ব্লগ আপোনালোকে পাই থাকিব আৰু আজি আমি যাম ক'ত জানে নে আজি আমি যাম নিউ দিল্লী অৰ্থাৎ নিউ দিল্লী কিয় যাম কি কাৰণে যাম সম্পূৰ্ণ গোটেই কথাখিনি গম পাই থাকিব আৰু তাৰ আগতে আমাৰ ইন্ট্ৰোটো দি লৈছো হাই হেল্ল নমস্কাৰ এণ্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল অৰ্পণ গগৈ অফিচিয়েল গুৱাহাটীৰ পৰা মানে ব্লগটো ষ্টাৰ্ট কৰিছো আমাৰ ঘৰৰ পৰা ইয়ালে অহালৈকে মানে অদিতিয়ে ব্লগ বনালে মোৰ মোবাইলটো অলপমান কেমেৰাটো ইস্যু হৈ আছে সো সেইকাৰণে বনাব নোৱাৰিলো বাকি মানে কি হল একদিন একদম ব্লগ পাই থাকিব আপোনালোকে ধুনীয়া ধুনীয়া ব্লগ দিল্লীৰ পৰা ভাল ভাল ব্লগ আনিবলৈ মই ট্ৰাই কৰিম আৰু এফালে অদিতিয়ে দেখিছে না কাপোৰ চাপোৰ ভৰাই পুৰা ৰেডি হৈ গল এফালে এটা আছে পলি বেগ আৰু এফালে বেগত জিটি ভৰাই আছে আৰু একদম মানে ভাল বস্তু এটা মানে একদিনতে ওপেনিং কৰা কথা আছে তো আপোনালোকে চাই থাকিব মোৰ ব্লগটো তেতিয়া আপোনালোকে গম পাব গোটেই কথাখিনি তো এতিয়া আমি লাহে লাহে ওলাই যাম আৰু এতিয়া মই মুখা চুখা ধুম যেহেতু একদম ৰাতিপুৱাই উঠিয়ে ব্লগটো ষ্টাৰ্ট কৰিছো মুখা ধুই ফ্ৰেছ হৈ ধুনীয়াকে লগ পাই আছে আৰু আমাৰ দিল্লীলৈ আছে কেইটা বজাত আছে ট্ৰেইন ট্ৰেইন আছে 4:30 মান বজাত আছে তো 4:30 মান বজাত আছে তো এতিয়া বাজিছে দেখিছে 10:30 বাজিলে এতিয়া ভোক লাগিছে যিহেতু এতিয়া অৰ্ডাৰ কৰিব লাগিব আমি এতিয়া চিকেন বিৰিয়ানীকে অৰ্ডাৰ কৰো আৰু এতিয়া আপোনালোকে যিকোনো বস্তু অৰ্ডাৰ কৰিবলৈ হলে 9 টো কৰিব লাগিব ডাইল চিকেন বিৰিয়ানী খাম তো আমাৰ এতিয়া চিকেন বিৰিয়ানী আহি গল চাওঁ দেই এতিয়া মালটো ইয়াতে থৈ গ'লে নেকি ইয়াতে দিছে বুলি কেনেকা আহিছে অকমান টেষ্ট কৰি চাওঁ দেই হেনেকেনো টেষ্ট কৰে না ঠিক আছে বজা ঠিক আছে এতিয়া ভাতটো খাই লওঁ ভাত মানে বিৰিয়ানীটো খাই লওঁ এফালে মোক খাই বৈ হৈ গ'ল এপিনে লেগ পিচ আৰু এপিনে অদিতিয়ে খাই আছে তো যদি আপোনালোকে কেতিয়াবা চিটিয়ে আহে তেন্তে আপোনালোকে তো ৰেপিডো বা উবেৰে বুক কৰে কিন্তু এতিয়া ৰেপিডো উবেৰ বুক কৰিব নালাগে আৰু আজিকালি মানে ৰেপিডো আৰু উবেৰত ইমানেই পইচা লয় উবেৰততো 250 টকা নহ'লেতো নাযায় অকণমান দুগলে 250 টকা তো সেইকাৰণে ওলা বুলি এটা এপছ আছে OLA এই ওলা এপছটোত মানে আমাৰ ফালে যেনেকে ই ৰিক্সা বিলাক যে চলে ইয়াত মানে অটো বিলাকক ওলা বুলি কয় আৰু সেই ওলা এপছটোত আপোনালোকে ইনষ্টল কৰি ল'ব ওলা এপছত আপোনালোকে যদি ইঠাইৰ পৰা ইঠাইলৈ যায় বহুত টকা ৰেহাই হৈ যাব মানে বহুত লো পইচা লয় মানে বহুত তো এতিয়া আমাৰ খাই বৈ হৈ গ'ল অদিতি ভাও খাই বৈ হৈ গ'ল এতিয়া আমি ওলা এখন বুক কৰিম আৰু ওলাখন বুক কৰি চিধা যাম ফেন্সি বজাৰ আৰু এতিয়া মানে অদিতিয়ে পইচা হিচাপ কৰি আছে 10 টকা 20 টকা নহয় মানে গোটেইখিনি এখিলা হৈ আছে আকৌ মানে বেগটো পৰা এতিয়া হয় ন আচ্ছা ওকে আজি মানে আমি যেহেতু এইটো ৰুমত থাকিলো এইটো ৰুম কিন্তু বহুত বেছি ভাল প্ৰাইচত মানে এসি আছে প্লাস এপিনে টিভি এপিনে সব আছে সব সুবিধাই আছে কিমান লৈছে দুটাত লৈছিলে 1200 মানে সিঙ্গল কে থকা হলেও 1000 ললে দিন কিন্তু দুটা আছে না ডাবল কে 1200 ললে 1200 টকাত আপোনালোকক ফেসিলিটি দেখাইছো 1200 টকাত এসি আছে প্লাস এলজি টিভি আছে আৰু এপিনে বাথৰুম পুৰা চালিয়া আছে নেক্সট এতিয়া আমি ওলাই যাব লাগিব ফেন্সি বজাৰ আৰু এতিয়া উবেৰকে বুক কৰিলো ওলাখন নকৰিলো বুক আৰু এতিয়া আহি আছে উবেৰ আৰু ৰাতি আমি ইয়াতে আছিলোহি এখনে হয় হোটেলখন বহুত বেছি ভাল 1000 টকাত বিন্দাস আৰু লগতে ইয়াৰ মেনেজাৰজনো বহুত বেছি ভাল আছিল মিন্টু হেড মানে বশিষ্ঠ চাৰিআলিত আছে ৰখি পেলানি আমি এতিয়া প্ৰথম যাম ফেন্সি বজাৰত যেহেতু বজাৰ কৰিব আছে আৰু উবেৰ আহি আছে আৰু উবেৰ অহাৰ পিছতে ধুনীয়াকৈ যাম ফেন্সি বজাৰত অলপমান বজাৰ কৰি মিন্টুক ব্লক কৰি ডাইৰেক্ট যাম কামাখ্যা ষ্টেচন আৰু এতিয়া আমাৰ উবেৰ আহি গ'ল আৰু উবেৰ উঠি ল'লো এতিয়া গৈ থাকো চাই থাকো এতিয়া মই মিউজিক এটা লগাই দিছো পুৰা এনজয় কৰক তো আহি পাই গ'লো এতিয়া ফেন্সি বজাৰ আৰু এপিনে দেখিছে বস্তু লৈ লৈছো আৰু এই বস্তুটো লোৱাটোহে বেছি মানে অশান্তিদায়ক আৰু মই এতিয়া লৈ ল'লো এটা স্পৰ্টছৰ পেণ্ট আৰু বিশেষ একো লোৱা নাই বাৰু অদিতিয়ে লৈ আছে বাৰু লাহে দিয়ে আমি ষ্ট'ৰ এটাত আহিলো ইয়াৰ পৰা স্পৰ্টিং এটা ল'লো এইটো ল'লো কেনেকুৱা লাগিছে কমেণ্ট নিজৰ ভিডিঅ' বনাই আছে আৰু মোৰ ৰূপটো এইটো স্পৰ্টিং এটা লৈ ল'লো আৰু এতিয়া যাওঁ অটল উদ্যান মিন্টু হেড মানে ৰখি আছে অটল উদ্যানত যাম বুলি কৈছো হয় কিন্তু অদিতিয়ে বজাৰ কৰিলে এৰিয়ে নিদিয়ে নহয় এয়া দেখিছেনে আকৌ তাই মনে গৈ পেলানি চোলা চাই আছে তাইৰ কাৰণে আৰু মানে ছানগ্লাছ চাব আহিলো ছানগ্লাছ মানে মোৰ কাৰণে নহয় অদিতিৰ কাৰণেহে অদিতি এতিয়া পচন্দ হয় নে নহয় মই এতিয়া লগাই দিওঁ ৰাম ভাল লাগিব বুলি ভাবিছিলো বেয়াহে লাগিছে বাকী কথা বাদ দিয়ে এতিয়া নিজৰ কাৰণে এখন লৈ ললো ছানগ্লাছ এখন কেনেকুৱা লাগিছে জনাব দেই কমেণ্ট কৰি ইটো পিছত সিটো বস্তু মানে আকৌ এতিয়া অদিতিয়ে চিলেক্ট কৰিছে এখন ফেন মিনি ফেন মানে ফেন্সি বজাৰৰ পৰা এতিয়া চিধা বজাৰ কৰি ওলালো এইখিনি ইয়াত ললো আৰু ইয়াত আছে বাকি এতিয়া গৈ আছো অটল উদ্যান চাই থাকো তো আহি পাই গ'লো এতিয়া কামাখ্যা মন্দিৰৰ মেইন গেট আজি যাতে যাত্ৰাটো ভালদৰে পাৰ হওক তাৰ বাবে এটা আশীৰ্বাদ লৈ লৈছো তো আহি পাই গ'লো অটল উদ্যান এখন আৰু মিন্টু হেড ইয়াতে সোমাই আছে তো এতিয়া আমি প্ৰথমতে কাটিব লাগিব টিকেট কাটিলো 40 रुपीस ললে এতিয়া বলক ভিতৰলে 20 টকাকে ললে মানে তাত এইফালে সীমন্ত আৰু মিন্টু দুটা বহি আছে
আৰু আমি চালিয়া জেগা এটাত আহি গ'লো ইয়াতে ৰিলছ বনাম পুৰা মানে নতুন স্পৰ্টিং স্পৰ্টিংটো কিনিলে বুলি লগালগ পিন্ধিয়ে ল'লে কেনেকুৱা লাগিছে ভাল লাগিছে বাকী এতিয়া জেগাটো বহুত মজা এইখনৰ নাম হৈছে অতুল উদ্যান আদাবাৰীতে আছে এতিয়া ৰিলছ বনাম চাই থাকক ৰিল বনাই আছিলে মানে চশমা দেখিছেনে ভাগি গ'লগে মেইনটো চশমা ভাগি গ'ল নটটো ঢিলা হৈ গ'ল আৰু অদিতিয়ে পুৰা ৰিল বনাই আছে এতিয়া আমি ৰিল বনাবলৈ মানে লোকেশ্যন বিচাৰি ফুৰিছোঁ আৰু আমাৰ ট্ৰেইন আছে কিমান টাইমত আছে ট্ৰেইন 4:50 আছে 4:50 হা 4:16 আছে নি 4:16 আছে ট্ৰেইন তো আমি এতিয়া জল্দি ওলাই যাব লাগিব ইয়াতে আৰু এফালে মোৰ ৰিল বনাই হৈ গ'ল এফালে আমাৰ এওঁলোকে বনাই আছে এফালে চাই দিয়া কাবা আৰু ৰিল বনাই আছো এপিনে বতৰটো অলপমান বেয়া কৰিছে বতৰটো তো এতিয়া আমাৰ গোটেইকেইটাৰে ৰিল বনাই হৈ গ'ল আৰু এপিনে কিবা আছে তো এপিনে যাব নোৱাৰি আৰু এতিয়া ওলাই যাওঁ চিধা কামাখ্যা ষ্টেচন তো এতিয়া ওলাই দিলো আৰু অটল উদ্যানৰ পৰা বাই বাই অটল উদ্যান ৰেলত গ'লে যিহেতু ভোক লাগিব সেইকাৰণে আমি এতিয়া কিবা এটা খাই লওঁ বুলি ভাবিছোঁ ইয়াতে ভাত খাবা নেকি তুমি মই ৰুটিকে খাওঁ চাগে ৰুটি খাবা নে ভাত খাবা তো এতিয়া হোটেলত আমি ৰুটি চুটি খাই মেলি এতিয়া ওলাই আহিছোঁ ষ্টেচনলৈ বুলি ষ্টেচনলৈ অটল উদ্যানৰ পৰা অলপমানহে দূৰ সেইকাৰণে আমি খোজকাঢ়িয়ে ওলাই আহিছোঁ আৰু এই বস্তুটো লৈ খোৱাটোহে বহুত আমনিদায়ক পাওঁ এতিয়া কি ক'বা গাইজ বিয়াটো পাতিলোঁ ল'বতো লাগিবই আৰু এতিয়া ষ্টেচনলৈকে মানে বেটেৰী ৰিক্সাতে যাম বেটেৰী ৰিক্সা যাবলৈ ৰেডি হৈ গৈছোঁ আৰু এতিয়া ষ্টেচনত আহি পাই গ'লোহি এইটো হৈছে কামাখ্যা ষ্টেচন আৰু এতিয়া আমাৰ এইপিনে কৰিব লৈছে ট্ৰলি বেগটো চেকিং আৰু এতিয়া এইপিনে ধুনীয়াকৈ সোমাই গ'ল এইফালে ওলাব তেতিয়া কৈছে ক'লে গ'লে হেনো এইটো ক'লে গ'লগৈ হেনো আৰু আজি মানে নিউ দিল্লী ফাৰ্ষ্ট টাইম যাম আৰু বিশেষকৈ মানে এনেকৈ যোৱা এক্সপিৰিয়েঞ্চ নাই তো এটা নতুন এটা এক্সপিৰিয়েঞ্চ ল'বলৈ গৈ আছোঁ তো কি হয় কি নহয় সম্পূৰ্ণ চাই থাকক ব্লগটো আমি মানে যিখন ট্ৰেইনত যাম সেই ট্ৰেইনখন হৈছে ব্ৰহ্মপুত্ৰ প্লেটফৰ্ম নম্বৰ 3 আছে আৰু ষ্টেচনতে মানে অকণমানি ছোৱালী এজনী পালোঁ তাই চিপছ এটা খাওঁ বুলি ক'লে সেইকাৰণে চিপছ এটা লৈ দিছোঁ একো কথা নহয় এইটো ট্ৰেইনখন যে বহুত দীঘল হয় এখন ন সেই এতিয়া এইফালে যিমান ডোখৰ আছে তাতকৈ বেছি আমি এনেকৈ আহিলোৱেই আমাৰ ডবাটো মানে বিচাৰিয়ে পোৱা নাই বিচাৰি আছোঁ আছে ক'ত B6 আমাৰটো কিমান B2 বহুত আগত আছে এইটো হৈছে B6 এতিয়া মানে মেইন কেছটো হ'ল কি AC ডবাত আমি আহিলোঁ কিন্তু এটা ডাঙৰ সমস্যা হৈ গ'ল আৰু এই সমস্যাটো হৈছে মানে এটাইও হিন্দী ক'ব নাজানে অদিতিয়েও নাজানে মানে অদিতিয়ে অলপ জানে কিন্তু মিনটোৱে অলপো নাজানে এতিয়া মোৰ ওপৰতে মানে গোটেই সমস্ত দায়িত্বখিনি আহি পৰিছে আৰু যদি ময়ো মানে মুখেদি যদি নোলায় তেতিয়া আমি তাতে থাকিব লাগিব আৰু এতিয়া লাহেকৈ আমাৰ যাত্ৰা আৰম্ভ হৈছে আৰু ট্ৰেইন চলিছে আৰু আমাৰ যাত্ৰা আৰম্ভ কৰাৰ লগে লগে অলপ সময় পিছতে আহি পাই গ'লহি শৰাইঘাট দলং অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদী আৰু গৈছে পিনে মোবাইলত চাৰ্জ দি থকা হৈছে চাৰ্জ নাইকিয়া হৈ গ'ল আৰু এইফালে আমি গোটেইকেইটা ধুনীয়াকৈ বহি গৈ আছোঁ আমাৰ এইপিনে যাত্ৰা আৰম্ভ হৈ পিনে ভিউ চাওঁ মজা লাগিছে নিটো আহি আছিলোঁ এতিয়া ঠাইত ৰখাই দিছে পানী বটল লৈ ল'লোঁ যিহেতু খাব লাগিব পিয়া লাগিব আৰু মোক স্পৰ্টছৰ প্লেয়াৰ নিচিনা লাগিছেনে পুৰা একদম ৰঙা বগা পিন্ধি লৈছোঁ অদিতি বোলে ঠাণ্ডা লাগিছে ঠাণ্ডা এইপিনে কপনিত মানে এচিত আহিছেতো লেপখন গোন্ধাইছে নি বাৰু অকণমান মাৰিছে ন গোন্ধ আৰু এতিয়া লাহেকৈ ট্ৰেইন চলিছে এতিয়া গৈ থাকোঁ আৰু বহুত দেৰি ৰখালে আধা ঘণ্টা ন আৰু এতিয়া আমি খাবলৈ লৈছোঁ ভাত যিহেতু এতিয়া বাজিলে 11টা এতিয়া ভাত আমি অৰ্ডাৰ কৰিলোঁ আৰু ভাতৰ আইটেম দেখাই দিছোঁ ভাতৰ আইটেম মানে বেলেগ একো নাই আৰু এইপিনে আন্দা লৈছোঁ আৰু এইপিনে ভাত এইপিনে জোল আছে জোল আৰু এটা কথা মানে মই ধৰিব পৰা নাই আমি কৰিছিলোঁ মানে নন ভেজ দিছিলোঁ প্লাছ ইয়াতে মানে আমি আন্দা চান্দা একো অৰ্ডাৰ কৰা নাছিলোঁ ইয়াতে দুটা দিছে মানে আৰু এইফালে দেখিছেনে দুটা দিছে মানে ডিম আৰু গোটেইকেইটা প্লেটতে মানে দুটাকৈ দিছে 6টা ডিম একচুৱেলি আমাৰ মানে লাভ হ'ল আৰু গাইজ মানে অদিতিয়ে মই একেখন প্লেটতে খাই দিছোঁ আৰু ছেভিংছ কৰিছোঁ নিজৰ আছে পাহৰিলোৱে এইপিনে ৰুটি দিছে এতিয়া মই ৰুটি খাইছোঁ এতিয়া মই ৰুটি খাইছোঁ মানে এতিয়া মই ভাত চাত নাখাওঁ তাৰপৰা গৈ পেলানি যেতিয়া পাওঁ হ'মগৈ তেতিয়াহে ভাত খাম এতিয়া অকল ৰুটিয়ে খাই থাকিম এতিয়া ভাল লাগিছে নাই লগা চাব লাগিব যিহেতু ৰেলৰ খানা মই মানে প্ৰায় নাখাওঁৱেই আজি ফাৰ্ষ্ট খাইছোঁ আৰু ভালে আছে আমি ভাত খাই আছিলোঁ মানে ভাত খাই থাকোঁতে ইয়াতে পানী এনেকৈ বৈ আহিছে মই ভাবিছোঁ কি হৈছে বৰষুণ দিছে আচলতে বৰষুণৰ বতৰত একদম মানে এচি চেচি লগাই দিছে ঠাণ্ডা লেপচেপ লৈ লৈছে আৰু
মিণ্টু চিটটো হৈছে এইটো আৰু মোৰ চিটটো এইটো এতিয়া উলিয়াই ল'ব লাগিব চিটটো ডাঙা এতিয়া চিটটো মানে লগাই লৈছোঁ আৰু ৰেডি কৰি মিলানি আৰু লাহেকৈ শুম তো এতিয়া চিটটো ধুনীয়াকৈ ৰেডি কৰিলোঁ আৰু এতিয়া ইয়াতে শুম মই এতিয়া আৰু ৰখাত নাই আৰু বাই বাই গুড নাইট এণ্ড see you tomorrow সৰু মানুহ সৰু বস্তুতে সুখ আৰু কি ক'ব গাইছ the next day গুড মৰ্ণিং সকলোকে আৰু এতিয়া দেখিছে গোটেই বৰষুণ দি আছে ৰাতিপুৱাই সাৰ পাই দেখিছোঁ গোটেই বৰষুণ এফালে এচি চলাই আছে আৰু এফালে বৰষুণ মানে কি ক'ম আৰু এতিয়া ধুনীয়া পৰিৱেশৰ মাজে মাজে গৈ থাকোঁ আৰু অতিথিহঁত উঠাই নাই অতিথিক উঠোৱাম এতিয়া তই আহি পালোঁ তুই বুজা নাই উঠা এই উঠা আকৌ আৰু দেখিছেনে গাইছ এইফালে একদম অন্ধকাৰ হৈ গৈছে গোটেই বৰষুণ হৈছে মানে ৰাতিপুৱাই মই শুই উঠি ভাবিছিলোঁ ভালকৈ ভিউ চেক কৰিম আৰু বোলো যিহেতু প্ৰথমবাৰ আহিছোঁ তো একদম বৰষুণ দি আছে আৰু গাইছ মানে মই অথনিৰ পৰা এটা কথা মন কৰি আছোঁ ইয়াত মানে আম গছ বহুত বেছি আছে আমাৰ ফালে যে সৰু সৰু আমবোৰ বিক্ৰী কৰিবলৈ নি ইয়াৰ পৰাই নি আছে দেই মেবি তো ইয়াত মানে আমৰ বিজনেছ কৰে বহুত আম গছ শেষেই হোৱা নাই আম গছ গাইছ এতিয়া মুখ হাত ধুই হৈ গ'ল এতিয়া চাহ খাম আৰু লাহেকৈ চাহ অৰ্ডাৰ কৰিব লাগিব চাহ খাবলৈ হ'ল নহয় নোখোৱা নেকি উঠা আকৌ মিনটো পুৰা শুই আছে যে কালিৰ পৰা শুয়ে আছে মই হাঁ পাই আছো মই একদম ৰাতিয়ে উঠিলো 4টা বজাতে উঠি একদম পুৰা ভিউ চেক কৰি আছো আৰু এইপিনে আমাৰ চাহ আহি গ'ল এতিয়া চাহটো লৈ লৈছো আৰু এতিয়া ৰাতিপুৱাই চাহ খাই লৈছো এইপিনে গাখীৰ চাহ 10 টকাকৈ লৈছে আৰু এই ধুনীয়া ভিউৰ মাজে মাজে চাহ খাই গৈ থাকো এতিয়া আৰু গাইছ আমি এতিয়া লৈ লৈছো ব্ৰেড আমলেট আৰু এইকেইটা বস্তুত লৈছে 150 আৰু এতিয়া আমলেট খাই আহি পালোহি আমি এখন পবিত্ৰ নদী আৰু এই পবিত্ৰ নদীখনৰ নাম হৈছে গংগা নদী যিহেতু দেখিলো যেতিয়া উলগ এটাও লৈ লৈছো আৰু এতিয়া খাম আমি ব্ৰেড আমলেট এপিনে আনি থৈ দিছো আমলেট এটোত লৈছে 50 rupees অথনি আনি পিন্ধালে মিন্টুৱে খাই পিনিও হ'ল কিন্তু মানে ইয়াক মই ৰখাই দিছোঁ মই হেণ্ডেল নোলোৱাকৈ মই খাব নাপায় ন সেইকাৰণে মোৰ নাখোৱা যেতিয়া তাকো নোখোৱাকৈ থৈছোঁ আৰু পেটটো পুৰা গেছ লাগিছে মানে হ'লেও এতিয়া উপায়টো নাই খাবই লাগিব এতিয়া খাই চাওঁ মানে কেনেকুৱা লাগে ঠিকে আছে এতিয়া ভোক লাগিছে আমি আমলেট খাই আছো আমলেট খাব লাগে কিন্তু তাই কৰি আছে কি দেখিছা নি সৰু ল'ৰা ছোৱালী দেখিয়া কি কৰি আছে মানে খা মই খাই পেলাম আকৌ লওঁ মোক কাৰণে দিছা নি এইটো আৰু গাইছ মানে এতিয়া চাহৰ কাপত ফটো মাৰি আছে ফটোশ্বুট চলি আছে চাহৰ কাপত কিন্তু চাহ নাই আকৌ তাত দেখাই দিয়া কাপটো দেখো আৰু মানে এতিয়া আমি ললো জ্বলা চানা আৰু জ্বলা চানা এতিয়া অতিথিয়ে খাই আছে আৰু ময়ো খালো বহুত ভাল বনাইছে দেই কিন্তু আজি ভিডিঅ'টো মানে আধাতে সমাপ্ত কৰি দিম যিহেতু ইমান বেছি লং নকৰোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকে চাবলৈ পাব দিল্লীত গৈ আমি ক'ত যাওঁ কি কৰোঁ গোটেইখিনি দেখাবলৈ মই ট্ৰাই কৰিম আৰু ভাল যদি লোকেশ্যন পাওঁ যাম ইয়াৰ পৰা গৈ ষ্টেচনৰ পৰা এটা নতুন ব্লগ ষ্টাৰ্ট কৰিম তো চাই থাকিব বুলি আশা কৰিলোঁ গোটেইকেইটা ব্লগ ভাল পাব বুলি আশা কৰিলোঁ তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে ইয়াকে কৈ আজিলৈ বাই বাই আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই আৰু যদি ভাল জেগা পাওঁ বা ভাল কিবা ফানি মুমেণ্ট বা এক্সাইটমেণ্ট মানে ভাল যদি লোকেশ্যন পাওঁ দেন অলপমান দেখাবলৈ ট্ৰাই কৰিম ৰাস্তাতে বাকী একদম ষ্টেচনৰ পৰা নতুন এটা ব্লগত লগ পাম তো আজিলৈ বাই বাই